নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। লংকাত চলন্ত চাৰিচকীয়া বাহনত অগ্নিকাণ্ড। হোজাই জিলা লংকা ১ নং ফ্লাইঅভাৰৰ ওপৰত আজি এখন চাৰিচকীয়া বাহনত হঠাতে জুই লগাৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে জুই লগাৰ লগে লগে চালকে তৎপৰতাৰে বাহনখনৰ পৰা ওলাই অহাত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডত পতিত বাহনখনৰ নম্বৰ হৈছে AS01FX9170। ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী এটা দল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে। অৱশ্যে জুইত বাহনখনৰ বহু অংশ ভস্মীভূত হৈ ব্যাপক ক্ষতিসাধন হয়। জুই লগাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষী আৰু সংশ্লিষ্ট বিভাগে তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট টুডে লাইভ অসম।